ওয়েলকাম। আজি মই কলেজৰ পৰা ওলাইছোঁ। আজি কলেজত কি হয় দেখাম আৰু আপোনালোকক সকলো চাই থাকিব। এতিয়া মই লগতো ঘৰলৈ যাই আছোঁ। সিহঁতৰ তাত গাড়ীখন থৈ মই কমলপুৰ চকলৈ খোজকাঢ়ি যাম। কমলপুৰ চকৰ পৰা লাইন গাড়ীত যাব লাগিব চাৰিআলিলৈ। গাইজ লগতো ঘৰটো পালোঁ ৰ'ব, এইটোৱে ঘৰ। সিহঁতৰ ঘৰত গাড়ীখন থওঁ। গেট থলোঁ, গেটৰ তালাটো মাৰি থৈ আহিলোঁ। গাইজ কমলপুৰ চকলৈ এতিয়া জল্দি খোজকাঢ়ি যাওঁ। বহুত দেৰি অহাৰ পিছত বেটেৰী গাড়ী এখন পালোঁ। এইখনতে চাৰিআলিলৈ যাওঁ আৰু বাট যাই থাকোঁতে বাটত কেইটামান আগতে পঢ়া স্কুলৰ ল'ৰা কেইটামান দেখা পালোঁ। পাই পেলাই আগৰ স্কুলীয়া জীৱনৰ কথা মনত পৰি গ'ল। এনেকুৱা জীৱন নাপাওঁৱেই আমি। এইখন আছিল আমাৰ সেইখন স্কুল য'ত পঢ়িছিলোঁ। বেটেৰী গাড়ীৰ পৰা নামি চাৰিআলি চকতে লগৰটোক লগ পালোঁ। তাৰ লগত দুয়ো কলেজলৈ খোজকাঢ়ি যাই আছোঁ। 5 minutes later. কলেজ পালোঁ। এতিয়া কলেজৰ ভিতৰলৈ যাওঁ, তাতে মোবাইল নিয়া এলাও নাই। মই আকৌ কলেজ ছুটি হোৱাৰ পিছত আকৌ ব্লগটো কণ্টিনিউ কৰি আছোঁ। 5 hours later. গাইজ কলেজখন ছুটি হ'ল ৰ'ব কিবাকৈ। এতিয়া ছেকেণ্ড ইয়েৰ পালোঁ যিহেতু মই কলেজৰ ক্লাছৰ টাইমটো বঢ়াই দিছে। এতিয়া এনেকুৱা লাগে 3:30 কেতিয়া বাজে, কেতিয়া ঘৰত যাম। গাইজ আপোনালোকৰ এনেকুৱা লগৰ আছে নে ক'বচোন কমেণ্ট কৰি। এক দো जो बाक्सुदी के साथ पढ़ता भी था। सेम এনেকুৱা মোৰ লগৰ এটা আছে। এইটো বাক্সুদি কৰাত 1 নম্বৰ, কিন্তু আমাতকৈ বেছি পঢ়িব পাৰে। গাইজ এইবিলাক কথা বাদ দিওঁ, এতিয়া কমলপুৰলৈ যাওঁ জল্দি। 5 minutes later. গাইজ কমলপুৰ চক পালোঁ ৰ'ব। এতিয়া এই লগৰটোৰ ঘৰত যে গাড়ীখন থৈছিলোঁ সিহঁতৰ পৰা গাড়ীখন লওঁ আৰু ঘৰলৈ যাওঁ। গাড়ীখন ল'লোঁ সিহঁতৰ পৰা, এতিয়া ঘৰলৈ যাই আছোঁ। আজি যিহেতু বহুত গৰম দিছে, ৰাতিপুৱা ধুইছোঁ গা, কিন্তু এতিয়া আৰু এবাৰ ধুব লাগিব। আজি সন্ধিয়াকৈ ফুৰিব যাম বুলি ভাবিছোঁ। যদি যোৱা হয় আপোনালোককো দেখাম ক'ত গ'লোঁ আজি, তাৰ বাবে ব্লগটো চাই থাকিব। 3 hours later. এতিয়া ফুৰিবলৈ যাম, ঘৰতনো কিনো কৰি থাকিম। কাষৰ লগৰটোক লৈ আহিলোঁ, অকলেনো ক'ত যাওঁ ফুৰিব, তাকো লগত লৈ আহিলোঁ। বলক চাই থাকক আজি ক'ত গ'লোঁ। আমি এতিয়া যাম হালতা গাঁৱত। তই মোক একবাৰে ফোন কৰা, তোক মই 3-4 ফোন কৰোঁ। তই মাথা লগ ইয়াত আছিল ফাংচন আছিল গাইজ। এই ৰাতি আমি ফুৰিব আহিছোঁ গাইজ। কোনো মানুহ নাই। এইবোৰ দোকানত মানুহ আছে কিন্তু কোনো নাই। দোকানত দুই এটা মানুহ আছে। লাজ লাগে গাইজ, দোকানত 2-এটা মানুহ আছে কিন্তু গাইজ ইয়াতে এই মন্দিৰটোত ভাগৱত ঘূৰাই আহিছিলোঁ একদিন। আমি কমলপুৰলৈ যাই আছোঁ। কমলপুৰত যাই পেলাই কিনিবলৈ পইচা এতিয়া গাড়ীত তেলো নাই গাইজ। আধা গৈ পেলাই লাগিছে আৰু গাড়ীত চলাব নালাগে। ঘৰৰ পৰা বহুত আশা লৈ গৈছিলোঁ ফুৰিবলৈ যাম, কেইটামান আপি দেখা পাম। দেখা পালো গাইজ। কমলপুৰ হৈ বৰজনী হৈ এতিয়া ঘৰে পাম। এতিয়া ঘৰত গৈ আহি পেলাই মই এতিয়া ঘৰত যাম। আহি পালোঁ, কিবা খাওঁ, খাই লৈ পঢ়োঁ। বাই বাই, নেক্সট ব্লগত লগ পাম আকৌ।